So hello friends, সকল welcome to my কাকমণি ফুল ব্লগছ। তো আজি মানে অলপ চাফ চিকুণ কৰি আছোঁ ঘৰতে। আজি মানে সকামত অলপ বস্তু পাতিবোৰ অলপ ইফাল সিফাল হৈ গ'ল, চ' এতিয়া চাফ চিকুণ কৰি আছোঁ। এটা ৰুম কৰিলোঁ আৰু তাৰপিছতে আমাৰ লগত আছে এয়া নাইকাইদেউ, আমি দুইটা লাগি আছোঁ। তাৰপিছতে ঘৰৰ কাম আৰু এইকেইদিনটো ক'তো ওলাই যাব নোৱাৰোঁ এমাহলৈকে, চ' এতিয়া ঘৰৰ কামতে ব্যস্ত আছোঁ। তেওঁলোকে চাব আৰু। তো এইকেইটা আমাৰ ঘৰৰ পোৱালিকেইটা, এইটো ডাঙৰ হ'লে এতিয়া এৰি থৈ আহিব লাগিব। এইবোৰ থুলুকা পোৱালি হৈ আছে, চাৰিটা আছে। বৰ্তমান এটা টেবুল চিজিল কৰি দিলোঁ। তাৰপৰা এইটো ৰুমটো আছিলে, এইটো ৰুমত গোটেই বস্তু পাতি থোৱা আছিলে এই ৰুমটোত। তো এতিয়া বৰ্তমান চিজিল কৰি দিলোঁ ধুনীয়াকৈ। ইফালে ইনভাৰ্টাৰটো আছে, তাততো সেইটো হেৰি কৰিব নোৱাৰে। এই ৰুমটো অলপ হেৰি হৈ আছিলে, গোটেই মানে চাউল তাউলৰ পৰা ধৰি পেলাই চব ইয়াত ৰখাই দিছোঁ। তাৰপৰা ইয়াত ধুনীয়াকৈ চাউলটো থৈ দিছোঁ। সকামত মানে সেই চাউলটো বেছি আছে, বেছিকৈ খুনাই দিয়া হ'ল সকামৰ কাৰণে। তো থাকক আৰু, লাগিবই যেতিয়া পাছত হ'লেও, আৰু কেইদিনমান পিছত হ'লেও খুনালেও হ'ব। এইখন জাত চিনি পায় নাই আপোনালোকে? জাতটো এইটো মাটিমাহ চাটিমাহ দলে, এইখন জাত, এইটো পুৰণা বস্তু বৰ। তাৰপৰা তেখেতে দাড়িটো থোৱা হৈছে। মানুহ ইয়াৰ চাউল দাউল আপোনাৰ বস্তুটো সদায় ইয়াৰ পৰা ইউজ কৰি থাকিব। মানুহ নাই অহা নকৰিলেহে লাগে। এইটো বুটমাহ চেনি, এইটো লাগিব, এয়া লাগিব, এয়া 3 পখিলা লাগিব। আৰু এতিয়া ধান আছিলে, চকুৱা ধানটো মাৰি এনেকুৱা বাকচটোত ভৰাই থোৱা আছিলে। এইটো ধানটো অকণমান ইফালে দি দিওঁ, এইটো ছাইডত দি দিওঁ ধানৰ হেৰিটো, ভাল হ'ব। এইটো সিফালে দিওঁ, সেইটো জেগাত দি দিওঁ, সেইটো জেগাত। এই সেইটো মানুহে আহি পেলাই ডাইৰেক্ট ইয়াত দেখে, ইয়াতে দেখে। হা কোনটো? মানে হেৰি আপোনাৰ মাত লগাইছিলে, এতিয়া মাত লগা এইবোৰ বিস্কুটবোৰ মানে বহুত বেছি থাকি গ'ল মানে সেইটো। এতিয়া আকৌ চিজি লগাইছোঁ, দোকানত দিলেও নলয়, তাকে ধুনীয়াকৈ থৈ দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। আটাও দিছে, এইটো আটাও দিছে মাত লগোৱা। যাৰ যিটো নিয়ম আৰু, কোনোবাই ধৰক আটাও দিছে, এটা মাত লগা আটাও দিছিলে। ভাবিছে চাগে ৰুটি চুটি খাব বহুত ইয়াত, কিন্তু আমাৰ নাখায় সেইটো বস্তু। এইবিলাক এই পুৰণা ৰুমৰ ষ্ট'ৰ ৰুমত গোটেইখিনি এইবোৰ ৰখাব লাগিব। আৰু যি খালালাং হৈছে চব এইবোৰ পুৰণা গড্ৰেজৰ পৰা ধৰি গোটেইটো এটা ৰুম আছে, পুৰণা ৰুমটো চবখিনি ভৰাই দিব লাগিব পুৰণা, তেতিয়া মানে চিজি ল'ব। নহ'লে মানে জোৰ বস্তু খেৰেং অকণমান মানে যোনে তোনে যি য'ত ত'ত থৈ দিলে বস্তুবোৰ। মই এইফালে এই ৰুমটোত থ'ব লাগিব, এইটো পুৰণা ঘৰ আছিলে আমাৰ, এইটোত থ'ব লাগিব। ইয়াত বস্তু আছিলে, খৰি আছিলে, খৰি খাই থোৱা হয়, তিনিপাত লগ থোৱা আছে, এইটোত থ'ব লাগিব। টিঙৰ চকেজটো ক'ত ৰখাম? কোনখিনিত? এখন ভাঙিয়ে থাকিলে, সেইখন ভাগি থাকিলে নহয়, কি কৰিম সেইখন? আৰু বিশেষ কাম নাই, আৰু এটা লাষ্ট কাম এটা আছে, মেইন কাম এটা আছে, সেইটো কৰি লওঁ। সেইটো কৰি পেলাই আজিলৈ সমাপ্ত কৰিম। তো এই বাহিৰত মানে
আছে বাউণ্ডেৰীটো টিংকিখন এইফালে এৰাই গ'ল তো গৰু আহি মানে দিগদাৰ কৰে আজিকালি গৰুবোৰ মুকলি কৰি দিয়েতো সেইটো কৰি লওঁ সেইখন লগাব লাগিব লগাই লওঁ যিটো লং হৈ আছে সেইটো এইটো লাষ্ট কাম তো চাই থাকিব আজিলৈ ইমানে আকৌ কাইলৈ লগ পাম অন্য এটা ব্লগত যাই গজাল মাৰি দিব লাগে তাৰ ওপৰত মাটিত লাগি আছিলে নে কোৱা লাগি নলগা ঠিক